ঐ আহিছে আহিছে গাঁওবুঢ়া জীয়েক আহিছে মাজনী তোমাৰ হ'লনে আজি মোৰ আহোঁতে পলম হ'ব তুমি ঘূৰি আহোঁতে লগৰজনীৰ লগত আহিবা ঐ কি হ'ল ব'ল আকৌ তাই নহ'লে তোৰ নহয়েই আৰু ন বাই ভালকে যাবি বৰষুণ দিব পাৰে মই গৈ থাকোঁতে পিছে বাই বাই খোজো গোপনে তোমাৰে নামতে মৰম বুধু ৰাখিছো গোপনে সপোন বুধু তোমাৰে ৰাখিছো গোপনে মৰম বুধু ৰাখিছো গোপনে এতিয়া তুমি আছা জানা বুকুতে উমলি বুকুৰে এটি কোন কুহি আজি তাই অহা নাই নেকি নাই তাইৰ জ্বৰ সেইকাৰণে অহা নাই অ' হয় নেকি ৰ'বা পিছে এইখিনি তাইক দি দিবা তুমি এইবোৰ কিয় দিছা মাথো এইখিনি ঔষধ তাইক দি দিলে হ'ল ঠিক আছে ঐ কি এইবিলাক চাও মোবাইলটো দে আৰে বা ঐ বা মোবাইলটো দে না আৰু মাক নকবি কিন্তু নকহে ৰেছো ৰ মা ঐ বা অ মা ঐ ৰচোন
ঐ সেইফালে কি খবৰ? কোনফালে? সেই যে ছোৱালীজনী অত দিনে যে তাইৰ পিছত পৰি আছিলি, পিছে খেলখন জমিবনে নাই? নাই অ' কেনেকৈ কওঁ, এইফালে আকৌ তাই আমাৰ গাঁৱৰ গাঁওবুঢ়া ৰাইজ, ইমান ধনী মানুহ, আৰু মই জানইচোন। হ'লেও তই এবাৰ মনৰ কথা কৈ চাব পাৰ। ঐ চাচোন তাই আহিছে, তই এটা কাম কৰ, তই তাইক আজি তোৰ মনৰ কথাটো কৈ দে। লগত গাঁওবুঢ়াও নাই। ঐ আজি নকওঁ নেকি? আৰে যা যা যা। অ' শুনাচোন, কোৱাচোন। কি ক'ব আহিছিলোঁ পাহৰি গ'লো নহয়। ঐ কি ক'ম? ক তোৰ মনৰ কথাটো ক। ভাত খালা? তোমাৰ লগৰজনীয়ে মৌনব্ৰত ৰাখিছে নেকি? একো কোৱা নাই যে? অ' ৰ'বাচোন, তাই যে তেনেকৈ গুচি গ'ল, মই কিবা নক'বলগীয়া কথা ক'লো নেকি? তাই কথা ক'ব নোৱাৰি নহয়। কি? ঐ কি হ'ল, মন মাৰি আছ যে? ভাবিছোঁ কি ভাবিছ? তাই আৰে এতিয়াতো তই তাইক ভাল নাপাৱ ন, কাৰণ তাইৰ কথাটো তই গম পাই গ'লি ন। ধেত কি কৈছ তই এইবোৰ? ইমান ধুনীয়া ছোৱালী আৰু ভগৱানে মাতটো কেনি দিলে, মোৰ বেয়াই লাগিছে। পিছে তই এতিয়া কি কৰিম বুলি ভাবিছ? নাই অ', তাইক প্ৰথমবাৰ দেখাৰ পৰাই তাই মোৰ উশাহৰ নিচিনা হৈ পৰিছে, আৰু যিটো নহ'লে মই থাকিবই নোৱাৰিম। বাহ, তোক মানিব লাগিব কিন্তু দেই। কালি নহ'লে তই ফাইনেলটো কৰি আগৈ যা। হেল্ল' অঁ মনোজ, কি ক'ত? ৰ আমি গৈ আছোঁ। ঐ হৈছে? বলচোন আৰে বলচোন শুনা। বল। ঐ কি হৈছে? তোমাৰ লগৰজনীয়ে মনৰ ব্ৰত ৰাখিছে নেকি? তহঁতক কিমানবাৰ ৱাৰ্ণিং দিলোঁ, তাৰ পাছত তহঁতৰ গাত ধুম ধৰিল ন? আজি যেনেকৈ নহওক গোটেইবোৰ পইচা আমাক দি দিব লাগিব, নহ'লে তোৰ সকলো মাটি সম্পত্তি চব আমাৰ নামত কৰি ল'ম, বুজিছ? নাই নাই, আপোনালোকে তেনেকুৱা নকৰিব। আপোনালোকৰ পইচা মই ঘূৰাই দিম, মাত্ৰ কেইদিনমান সময় দিয়ক। নাই তহঁতক আৰু সময় দিয়া নহ'ব। তই আৰু ধিটিঙালি কৰি ঘূৰি ফুৰ। ইফালে তোৰ পঢ়াৰ খৰচৰ বাবে লোৱা পইচা এতিয়ালৈ দিব পৰা নাই, বাহিৰৰ বিয়াৰ বয়স হৈছে, যা তই ঘৰৰ পৰা ওলাই যা আৰু ধিটিঙালি কৰি ঘূৰি ফুৰ। ঐ দে, চা ইয়াত চহী কৰ, ল চহী কৰ ইয়াত। এই ধৰ। ঐ
তই এনেকৈ মন মাৰি বহি থাকিলে কিবা হ'ব জানো? আৰু এনেকৈ কান্দি বহি থাকিলে সমস্যাৰ সমাধান পাবি জানো? কিবা এটা কৰিব লাগিব। বল ক'ত যাৱ? আগতে বলচোন। মাজনী বাবাক এবাৰ কল কৰচোন, সি বা ক'ত আছে। ৰবা মা, কৰি আছো। The subscriber is currently switched off. इस समय उपभोक्ता का मोबाइल स्विच ऑफ है। कृपया थोड़ी देर बाद डायल करें। এটা কাম কৰ, তই নহ'লে ইয়াতে থাক, মই খুৰাক গৈ কথাখিনি কৈ আহোঁ। ঠিক আছে, যা। তই দেখোন, কচোন ক কিয় আহিলি আজি? আপোনালোকৰ মানুহে গৈ আজি আমাৰ মাটিৰ কাগজখিনি লৈ আহিছে। সেইখিনি মাটিৰ কাগজ আমাক ঘূৰাই দিয়ক, আপোনালোকৰ পইচা সোনকালে ঘূৰাই দিম। হে, মাটিৰ কাগজ? মাটিৰ কাগজ মইতো অনা নাই। ঐ, তহঁতে আনিছিলি নেকি? নাই ছাৰ, আমিনো কিয় আনিম? নাই বছ, এইবিলাকতো আমাৰ প্ৰয়োজনেই নাই। শুনিছ নহয়? খুৰা, যা এতিয়া। খুৰা, তেনেকুৱা নকৰিব আমাক। আমাৰ মাটিৰ কাগজখিনি আমাক ঘূৰাই দিয়ক খুৰা। ঐ, কি চাই আছ? ইয়াক গতিয়াই গেটৰ বাহিৰ কৰি দে। বল বেটাক মাটিৰ কাগজ বল খুৰা, তেনেকুৱা নকৰিব খুৰা। বল বল বল। বাবা, তই ইমান দেৰি ক'ত আছিলি? হেমেকা দুচকুতে তোমাৰ ভাৱনা হিয়া সুধা কৰি গলা গৈ লাজৰে উৰণি খনি মুহূৰ্ততে টানি লৈ হিয়া সুধা কৰি গলা গৈ। কুহি, তুমি ইয়াত? এইখিনি লোৱা, আৰু তুমি এইবিলাক কি দিছা? চোৱাচোন এবাৰ ভালকে। এইখিনি টকা মই ল'ব নোৱাৰিম কুহি। তোমাৰ ঘৰৰ কথা মই জানো, আৰু এইখিনি টকাৰ তোমাৰ এতিয়া বহুত প্ৰয়োজন আছে। লোৱা। হ'লেও মই এইখিনি টকা... আৰে লোৱা, যেতিয়াই পাৰা গোটেইখিনি উভতাই দিবা। তুমি বহা, মই আহিছোঁ। আৰে কুহি, কুহি, এইখিনি লোৱা। বাৰু তুমি কোৱাচোন, তুমি মোক কিয় হেল্প কৰিলা? আৰু ইমানখিনি টকা, আৰু এই স্বাৰ্থপৰ পৃথিৱীত কোনেনো নিস্বাৰ্থভাৱে সহায় কৰে? তেন্তে শুনা, আজি মই তোমাক সঁচা কথাখিনি কওঁ। তুমি যিদৰে নেহাৰ যতন লৈছিলা, সেই লাজুক লাজুক চাৱনীৰে তাইক চাইছিলা, সেই সকলোবোৰ দেখি মোৰ তোমাক ভাল লগা হৈ আহিছিল। মই মোৰ মনৰ কথাবোৰ তোমাক ক'ম বুলিও আহিছিলোঁ এদিন, কিন্তু নেহাৰ সেই খবৰটো শুনাৰ পিছত মই তোমাক একোৱেই ক'ব নোৱাৰিলোঁ।
আমাৰ অনুভূতিক মই সন্মান জনাইছোঁ কিন্তু এতিয়া নেহাৰ বাহিৰেচোন আন কাৰোৰে কথা ভাবিব নোৱাৰোঁ তাই যেন এতিয়াও বুকুৰ একণত সেই আগৰ নেহাৰজনী হৈ আছে বুজিছোঁ আৰু এনেদৰে নিলে নেহা যেন এতিয়াও তাৰ লগত আছে সেয়া উমান লয়